ভিডিঅ'টো শেষলৈ চাব, বহুত ভাল লাগিব। ভিডিঅ'টো মাত্ৰ ধেমালিৰ বাবেহে বনোৱা হৈছে। বলচোন আজি একো চাই ল'মা বিমল বেপাৰী। বল বল। ক'ত গেল তহঁতৰ বিমল বেপাৰী? ক'ত গেল? এই মাত্ৰ বিমল বেচবা গেছি। মই বুলি কওঁ, যা মাতি লৈ আহ। মই আহিছোঁ বুলি কওঁ। শিখৰ বেপাৰী চালা আনে দো চালে কো দেখিম তাকো মই। ইখন নেবেচো বুলি মোক ঘৰত দম দেহি। ছাৰ বিমল বেপাৰী, ছাৰ শেখৰ বেপাৰী। তাতে কি দালাল শেখৰ বেপাৰীয়ে সি মিনিষ্টাৰটো নহয়। বল চাই ল'মা তাক। মোক লাগি নাগে যাবা দিচোন। চাল্লা দেখা যাব চব। চাল্লা ঐ কি হ'ল তোৰ? কি হ'ল? চাল্লা মই বেছিমে বিমল, তোৰ কি দালাল? তোৰ নে কি বিমল ফেক্টৰী মোৰ হয়। দি শিখৰ আছে লগত। আৰে কোৱাই বুঢ়া তয়ো কোৱাই শিখৰে কিমান লাভ কৰিছে। বেছি লৈ পেলাই কাটি পেলাম। জল্দি বল সিংহ ভাই কোনবাক মাৰবা আছে। বল বন্ধ কৰি পেলাম তোৰ বিমলৰ বিজনেছ চাল্লা। বিমল ভাই কি হৈছে? একো নাই তহঁতে বাহিৰত যা। কিবা আছে যদি কওঁ, মাৰিম মই। মাত্ৰ সাধাৰণ বেপাৰী এইটো আছে, খেদবা লাগে বাহিৰত। যা সাধাৰণ বুলি কাক কৈছে? কাক কৈছে? আপোনাক। তই মোক সাধাৰণ বেপাৰী বুলি কৈছা? তোৰ মই এই বিমলৰ বিজনেছ বন্ধ কৰি পেলাব আৰু এটা চুটকিত এটা গম পাইছা? তোৰ বন্ধ কৰি পেলাম মই বিমলৰ বিজনেছ চাল্লা গম পাইছা? তোৰ ঘণ্ট তোৰ শিখৰ বেচা নাচাৰ কাৰণে আমাৰ গাঁৱত আছে তই। ৰ ইমান হাল্লা কৰবি নালগে ৰ। চিংগম ভাই কওঁ কিবা হৈছে যদি। তোৰ কি হৈছে? এইগিলাখান গাঁৱৰ মানুহ কিয় মাতি লৈ আহিছে মোক মাৰবা? চাল্লা তোৰ মূৰা গেলা। চাল্লা দেখছা দাদা আমি যাৱা ইয়াতে থাকিলে মাৰ খাই মৰবা লাগব। তই যদি ইমানে পাৱাৰ তেনেহ'লে আমাক হাত লগাই দেখ। চাল্লা গম পাইছা? তোৰ তোৰ বাচা বেছি হৈছে। তোৰ এই দাই দি কাটিম, নাকাটবি ৰ। আৰু তই যদি ইয়াতে দুইবাৰ নেক্সট আহা তেতিয়াহ'লে তই মাৰা যাবি। সঁচাকৈ কৈছোঁ গম পাইছা না? তই যদি আৰু আহা তেতিয়াহ'লে তই মাৰা যাবি। মোৰ গাঁও মোৰে। আৰু যদি তই বিমল বেচবা আহিছা তেতিয়াহ'লে মোৰ গাঁৱত তই বিমল লৈ আহিবি, শিখৰ কেতিয়াও নানবি। বুজছা না? এইবিলাক গাঁও মোৰ আৰু মোৰেই থাকিব। বুজছা তই? এতিয়া তোৰ শিখৰ বেচা নাযাব। তোৰ তাতে খালে কি বিমল বেচা যাব। মোৰ বিমল। আৰু তই ইয়াৰ পৰা বিমল কিনি লৈ যাবি। বুজছা? তহঁতে দিয়াৰ বেছি দুইবাৰ নেক্সট আহা। গাঁও মোৰ আৰু মই ইয়াৰে ৰজা।